এইবাৰ NRCক লৈ হস্তক্ষেপ ৰাষ্ট্ৰসংঘৰ NRCক লৈ উদ্বেগ ৰাষ্ট্ৰসংঘৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজলৈ ৰাষ্ট্ৰসংঘৰ পত্ৰ বেংগলী মুছলমানক হাৰাশাস্তি কৰিব নোৱাৰিব মানৱ অধিকাৰ ভংগ কৰিব নোৱাৰিব এয়া দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজলৈ ৰাষ্ট্ৰসংঘই প্ৰেৰণ কৰা পত্ৰ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ কোষে যোৱা 11 জুনত প্ৰেৰণ কৰিছে এই পত্ৰ সমগ্ৰ NRC উন্নীতকৰণ প্ৰক্ৰিয়া এতিয়া আউল লগাবলৈ গৈ আছে ৰাষ্ট্ৰসংঘৰ এই পত্ৰই প্ৰশ্ন হয় কি আছে এই পত্ৰত পুনতে এটা কথা স্পষ্ট কৰি দিও জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে বিদেশী চিনাক্তকৰণ তথা বহিষ্কৰণৰ দাবীত ৰাজ্যবাসী সুস্বৰ হোৱাৰ সময়তে ৰাষ্ট্ৰসংঘ এইবাৰ থিয় দিছে বেংগলী মুছলমানৰ পক্ষত বেংগলী মুছলমান অৰ্থাৎ সংখ্যালঘুৰ হাৰাশাস্তি হোৱা বুলি পতিয়নকৈ ৰাষ্ট্ৰসংঘই সমগ্ৰ NRC উন্নীতকৰণ প্ৰক্ৰিয়াটো বিশদভাৱে জানিব বিচাৰিছে ৰাষ্ট্ৰসংঘৰ প্ৰশ্ন NRCত ঠাই নোপোৱা বেংগলী মুছলমানসকলক বহিষ্কৰণ কৰা হ'ব নেকি বেংগলী মুছলমানৰ নাগৰিকত্ব কৰ্তন কৰা হ'ব নেকি এই পত্ৰৰ জৰিয়তে NRC উন্নীতকৰণ সন্দৰ্ভত সৰ্বমুঠ 8টা প্ৰশ্নৰ উত্তৰ বিচাৰিছে ৰাষ্ট্ৰসংঘই তাৰে ভিতৰত এই দ্বিতীয় প্ৰশ্নটোলৈ ভালদৰে মন কৰক ভাৰতবৰ্ষক আন্তঃৰাষ্ট্ৰীয় আইনৰ দায়বদ্ধতাৰ বিষয়টো উনুকিয়াই দি ৰাষ্ট্ৰসংঘৰ প্ৰশ্ন NRC উন্নীতকৰণে ৰাষ্ট্ৰহীন নাগৰিক সৃষ্টি নকৰে বা মানৱ অধিকাৰ ভংগ নকৰে বুলি নিশ্চয়তা দিবনে NRCয়ে নাগৰিকত্ব কৰ্তন নকৰে বুলি নিশ্চয়তা দিবনে NRCয়ে কোনো বিতৰণ বা বলপূৰ্বক বন্দী নকৰে বুলি নিশ্চয়তা দিবনে এই পত্ৰৰ জৰিয়তে আচলতে ৰাষ্ট্ৰসংঘই ভাৰত চৰকাৰক এক ধৰণৰ সকিয়নি প্ৰদান কৰিলে পৰিৱেশ বা পৰিস্থিতি যিয়েই নহওক ভাৰত চৰকাৰে ৰাষ্ট্ৰসংঘৰ নীতি নিয়ম মানিবই লাগিব ভাৰত চৰকাৰে ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী নীতি মানিবই লাগিব আওপকীয়াকৈ ইয়াকো বুজালে যে বাংলাদেশী বিতৰণ বা বহিষ্কৰণ কথাটো ভাৰত চৰকাৰে ভাবিব নোৱাৰিব ভাৰত চৰকাৰে 60 দিনৰ ভিতৰত এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব সংঘৰ মানৱাধিকাৰ আয়োগৰ পৰা যিটো পত্ৰ বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজলৈ প্ৰেৰণ কৰিছে সেই পত্ৰখন লিখাৰ এটা ডাঙৰ কাৰণ হ'ল যে যিসকল লোক NRCৰ পৰা বঞ্চিত হ'ব সেই লোকসকলক কি কৰা হ'ব এই সংক্ৰান্তত এতিয়ালৈকে ভাৰত চৰকাৰৰ কোনো নীতি স্পষ্ট নহয় আৰু এতিয়ালৈকে ভাৰত চৰকাৰে কোনো সিদ্ধান্ত গ্ৰহণ কৰা আমি দেখা নাই গতিকে এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘই নিশ্চয় এটা উদ্বিগ্নতা প্ৰকাশ কৰিছে যে এই লোকসকল কি হ'ব কিবা ম্যানমাৰৰ নিচিনা ঘটনা হ'ব নেকি গতিকে এই ক্ষেত্ৰত আমি ভাবো যে ভাৰত চৰকাৰৰ এটা স্পষ্ট নীতি গ্ৰহণ কৰাটো উচিত